নমস্কাৰ বন্ধুসকল, ওয়েলকাম বেক মাই ইউটিউব চেনেল। আৰু মই এতিয়া বৰ্তমান আছোঁ নলবাৰীত। আৰু নলবাৰীত আপোনালোকে জানে এটা বিশুদ্ধ এটা মন্দিৰ আছে, এইটো নলবাৰী বালিলেচা মন্দিৰ। তো আপোনালোকৰ মন্দিৰটোৰ ভিতৰত কি আছে আপোনালোক দেখাবলৈ চেষ্টা কৰিম। তে বলক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু চাব পাৰে এইটো মেইন মন্দিৰৰ গেটটো, দুটা সিংহ ওপৰত আছে। তো মন্দিৰৰ ভিতৰত আপোনাক যাই কিনে ভালকৈ দেখাই আছোঁ। এতিয়া মই মন্দিৰৰ ভিতৰত সোমাই আহিলোঁ। আৰু সোমাই আহি এইফালে আছে মেইন মন্দিৰটো। আৰু এই ৰাতিলৈ অলপ যোজা চলাই আছে। তো এইটো মোৰ পিছফালে আছে মেইন মন্দিৰটো। আৰু এই মন্দিৰটোৰ বিষয়ে আপোনালোক অলপ কৈ দিম। এইটো হ'ল মেইন মন্দিৰটো, যোনটো মন্দিৰ। আৰু এইটো মন্দিৰ আৰু আমি য'ত থিয় হৈছে এটা ৰভা গছ, চাব পাৰে এইটো এটা বিৰাট ডাঙৰ এটা ৰভা ঘৰ। এইটোফালে আৰু এইটোফালে আৰু ইয়াত কিছুমান দোকানো আছে, চাব পাৰে ইয়াৰ দোকান আছে। তো ইয়াৰ পৰা আপোনালোকে হাতত পিন্ধা বা মণি হেৰি ফটোবোৰ কিনিব পাৰে। তো আপোনাক এটা মন্দিৰ দেখাই আছোঁ, যোনটো মন্দিৰ মাটিৰ তলত আধা ফুট আছে। সেইফালে মন্দিৰটো আপোনালোকে চাই থাকক। আৰু চাব পাৰে এইফালে এটা আচৰিত এটা মন্দিৰ আছে। এই মন্দিৰটো আগতে যোনটো পিছফালে আছে সেনেকুৱা ওখ আছিল, কিন্তু বহুত বছৰ আগতে এই ভূমিকম্পতে এই মন্দিৰৰ চব মন্দিৰটো মাটিৰ তলত সোমাই গ'ল। আৰু এনেকুৱা ডাঙৰ এটা মন্দিৰ এটা এনেকুৱা মুকুটটো ইয়াত অলপ ওপৰত ৰৈ গ'ল। তাৰে পিছত গৈ নতুন মন্দিৰটো বনাইছে। আৰু এইটো কথা আমি গম পোৱা নাছিলোঁ। এই যে কাম কৰিছে খুৰা কেইজন, তাতে সুধিলে আমি কথাটো গম পালোঁ। তো সেইকাৰণে আপোনালোককো জনাই দিলোঁ। আৰু চাব পাৰে এতিয়া মন্দিৰটোৰ তলত আছোঁ মই। এইটো একদম ধুনীয়া এটা একদম চাফ চিকুণ মন্দিৰ এইটো। আৰু আপোনালোকৰ এটা বস্তু দেখায়, মন্দিৰটোৰ পিছফালে এটা বহুত ডাঙৰ এটা পুখুৰী আছে। তো সেই পুখুৰীটোত আপোনালোকক লৈ যাই আছোঁ। আৰু পামে পুখুৰীটো চাই থাকক। সেইটোফালে আছে মেইন গেটটো, আৰু গেটটোৰ পোনে এইটোফালে আছে পুখুৰীটো। তো বহুত ডাঙৰ এটা পুখুৰী। আৰু এই মন্দিৰটো বহুত ধুনীয়া, আপোনালোকে আহিব পাৰে। বহুত ধুনীয়া এটা মন্দিৰ। আৰু এতিয়া বলক আপোনালোকক পুখুৰীটো দেখাই আছোঁ। আৰু আপোনালোকে এই মন্দিৰটোৰ পিছফালে দেখিবলৈ পাব, চাওক কি এটা ডাঙৰ এটা পুখুৰী আছে। আৰু পুখুৰীটোত বহুত ডাঙৰ ডাঙৰ মাছ আছে। আৰু ইয়াত গা চা ধুব পাৰি। আৰু এইটো কাষে কাষে চাব পাৰে এনেকুৱা চকী থোৱা আছে। তো আপোনালোক তাতে বহিব পাৰে। তো আপোনাক ভালকৈ পুখুৰীটো দেখাই আছোঁ। তো চাব পাৰে একবাৰ এই পিছফালৰ একবাৰ এলেকাটো। এয়াই তাত কোনোবা এজনে গা ধুই আছে, চাব পাৰে। এইটো মই অলপ জুম কৰি দিওঁ। তো এইটো হ'ল মেইন পুখুৰীটো, য'ত মাছ আছে, তলত মাছ আছে। কিন্তু এতিয়া বৰষুণ দিয়াৰ কাৰণে মাছবোৰ ওপৰত উঠি অহা নাই। আৰু এইফালে চাব পাৰে এনেকুৱা বহা এইটো আগৰ ফাললৈকে আছে, ৰাস্তা আছে। তো আপোনালোকে যাই কিনে পুৰা তাত বহি কিনে অলপ এটা ভাল টাইম এটা উপভোগ কৰিবলৈ পাব। কাৰণ সেইফালে বৰ ধুনীয়া এটা বহিব পাৰিব। আৰু এতিয়া আপোনালোকক আৰু অলপ কিবা কিবি দেখাই আছে, ভিডিঅ'টো চাই থাকক। আপোনালোকক যে কৈছিলোঁ মাছ আছে, চাব পাৰে ইয়াত এইবোৰ কিমান মাছ আছে। তেতিয়াফালে চাওক বহুত ডাঙৰ ডাঙৰ মাছ আছে। এইবোৰ পুৰা পুখুৰীটো মাছেৰে ভৰ্তি আছে। এইফালে আছে, কিন্তু এইফালে দেখা নাপায়, কিন্তু এইটোফালে দেখা পায়, চাব পাৰে এইবোৰ। আৰু ইয়াৰ মাছবোৰ ইয়াতে থাকে, কোনো মাৰিব নোৱাৰে। আৰু এইটো চাওক কি এটা ডাঙৰ পুখুৰী, চাওক এইটো আমাৰ কাষতে আছে এইবোৰ মাছ। এই মন্দিৰটোৰ যিখিনি পাৰোঁ আপোনালোক দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু এই পুখুৰীটো আপোনালোক দেখালোঁ। আৰু যদি ভিডিঅ'টো ভাল লাগিছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু যদি কোনো নতুন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু আজিলৈকে